बिटिआर एकर्डनि 6.3 थानाय दफा बायदियै आरो बे दफाफोरखौ जाफुंहोनो थाखाय मा मा बुंखौ बेखौबो नोंथांमोना भिडिअखौ नुनो मोनगोन लोगोसे जे सरकारि खायसे बिफानखौ प्राइभेट सेक्टराव हेगारना होनाय बिथिङाव जों गोबां दावराव दावसि नुनो मोनदों नोंथांमोनाबो निउसफोराव जुदि नायदोंब्ला अब्ला नोंथांमोना नुनो मोनगोन जे मालिगाव NF रेलिअ'नि हस्पिटालजों लोगोसे स्टेडियाम बे प्राइभेट सेक्टराव थांगासिनो दङ होननानै गोबां निउसफोरावनो नुनो मोनदों स' बेफोरबायदि बिथिङाव सुबुं समाजनि गेजेराव जोंनि गेजेरावबो गोबां दावराव दावसि जागोन बा गोबां खहा जागोन मानोना नोंथांमोना साननो हागौ गुवाहाटीनिसो जोंनिया मा जागोन नाथाय गोबां बर' सुबुङा बेयाव खामानि मावनाय दङ स' जियानो जाया मानो बेनिफ्राय नोंथांमोना जुदि नायफैब्ला बा फैदोंब्ला आगोलफोरबो गुवाहाटी मालिगावनि जे हस्पिटाल आरो बे बेसेबां गिदिर गभर्नमेन्ट हस्पिटाल NF रेलिअ हस्पिटाल बेसेबां गिदिर बेसेबां गुवार नोंथांमोना मिथिखागौ बेफोरबायदि बिथिङाव गोबां सुबुङानो बेयाव ट्रिटमेन्ट खालामो स' बेफोरबायदियाव गोबां खहा जानायखौ जों नुनो मोनगोन जुदिब्ला प्राइभेट सेक्टराव थांमारोब्ला जियानो जाया मानो नोंथांमोना भिडिअखौ नायना लाबानो जाबाय भिडिअ नायनो थाखाय थेंक्स फर वाचिं गोबां सम बा गोबां दिन भिडिअ होनो हायाखैमोन सोलेरनि थाखाय सोलेरा एसे गाज्रिमोन स' जियानो जाया मानो नोंथांमोना भिडिअखौ नायला তাত এইটো কথা কোৱা হৈছিল যে BTCয়ে প্ৰভিন্সিয়েলাইজ কৰিব অসম চৰকাৰে প্ৰয়োজনীয় পুঁজি BTCক দিব কিন্তু গোটেই বিষয়টো পৰীক্ষা কৰি থকা হৈছে খুব সোনকালে ইয়াৰ এটা সমাধান হ'ব যে মহাবিদ্যালয় যি 10খনৰ কথা কোৱা হৈছিল এই 10খন কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যন তাৰ কাৰণে যাৱতীয় কিছু আইনী ব্যৱস্থাও হয়তো কৰিবলগীয়া হ'ব এইখিনিত আমি ব্যৱস্থা গ্ৰহণ কৰিম বিটিআর চুক্তিৰ দফা মতে 6.3 দফাটো নিশ্চিতভাৱে হ'ব বিষয়টো LPৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে আছে যথেষ্ট অধ্যয়নো কৰিব লগা আছে সাৰ্ভেও কৰিব লগা আছে আমি ইতিমধ্যে শিক্ষা হেতু বুলি এটা সফটৱেৰ ডেভেলপ কৰিছোঁ অহা 24 তাৰিখৰ পৰা ইয়াত আমাৰ কাম কাজ আৰম্ভ হ'ব আৰু বিশেষকৈ বিটিআৰ অঞ্চলত কিছু এনেকুৱা অঞ্চল আছে য'ত বিদ্যালয় নাই বা মহাবিদ্যালয় নাই গতিকে এই নতুন মহাবিদ্যালয় মানে নিৰ্মাণ কৰাৰ বিষয়টো আমি টেক আপ কৰিম প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়টো টেক আপ কৰিম আৰু যিবিলাক অঞ্চল বঞ্চিত হৈ আছে বা যিবিলাক অঞ্চলত চৰকাৰী শিক্ষানুষ্ঠান নাই তাত চৰকাৰী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হ'ব চাওক মোৰ ধাৰণাটো অতি স্পষ্ট যি আমাৰ মাধ্যমৰ বিদ্যালয়সমূহ আছে যি মাধ্যমত আছে সেই মাধ্যমতেই থাকিব কিন্তু সেই বিদ্যালয়বিলাকত আমি ল'ৰা ছোৱালীক যিহেতু ইংৰাজী শিকাব লাগিব গতিকে মূলতঃ বিজ্ঞান বিষয়টো অংকটোতো মেথমেটিক্সটো ইংলিছতেই হয় গতিকে সেইটো মোৰে ভুল হ'ল মই অংকটো ক'বই নালাগিছিলে সেইটোতো ইংলিছত হৈয়ে আছে আগৰ পৰা বিজ্ঞান বিষয়টোৰ পাঠ্যপুথিখনো ইংৰাজীত হ'ব কিন্তু মিডিয়াম যি মিডিয়ামৰ আছে শিক্ষক সেই মিডিয়ামৰে থাকিব